বিহু এইসকলে ক'লে মেন মুঠতে আপোনালোকে শুনি নাযাব মই এটা কথা কৈছোঁ আমি চাউল চুকাফা দিবক পাতিছিলোঁ চৰাইদেউ শুনাই কিন্তু সেই সমবেত এইটোৱে গাইছে গাই কিন্তু তাতকৈ বহুত 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 ধন্যবাদ বহুত বহুত ধন্যবাদ তাতো ভাল হৈছে কাইলৈ আৰু বেষ্ট দিব বিচাৰিম আৰু মানে পাবন ভাল হ'লে ভাল কাইলৈ আৰু চেষ্টা কৰিম আমি বেষ্ট দিব বিচাৰিম সবাই গাই দিয়ক আমি আৰু শুনো ঠিক আছে ঠিক আছে আৰু এবাৰ দিয়ক ঠিক আছে এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আমি আহিছোঁ কোৰাছ প্ৰেক্টিছৰ কাৰণে আহিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ তিনিচুকীয়া জিলা সমিতি সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে 28 আৰু 29 ডিচেম্বৰ তাৰিখে মুকলি সভাত এই কোৰাছটো আমাক গাবলৈ অনুৰোধ জনাইছে এই গতিকে আমি আজি এই কোৰাছ প্ৰেক্টিছলৈ আহিছোঁ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহলৈ আজি প্ৰথম দিন হয় মাছ ভাঙি আছে প্ৰেক্টিছ কৰিবলৈ কাৰণে আহিছোঁ ইয়াত সকলো ৰাইজক দেখুৱাই দিছোঁ আৰু এইফালে কি আছে ইয়াত বাহেৰে বনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এয়া ষ্টেজটো সজাই আছে আৰু গুড ইভিনিং মোৰ চেনেল ট্ৰেভেল উইথ অভিনেতা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ মই পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আহিছোঁ আৰু ইয়াত আমাৰ কোৰাছ প্ৰেক্টিছ চলি আছে আজি হৈছে দ্বিতীয় দিন প্ৰেক্টিছৰ তাকে আপোনালোকক দেখুৱাইছোঁ এখেত হ'ল সুৰজিত মৰাণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নমস্কাৰ সকলোৱে তেখেতে মানে চব মোৰ সতীৰ্থ সাংবাদিক সতীৰ্থ সুৰজিত বৰা কাঞ্চন বৰা আমাৰ জিলা সম্পাদক আৰু পুষ্প চাহ খাইছা খাই লোৱা সেই তেওঁ সাংবাদিক আজি আহিছে ৰসবাৰী পৰ্যটন মেলা পাতিছে 10-11-12 তাৰিখে ৰসবাৰী পৰ্যটন মেলা পঞ্চম এবাৰ ন সপ্তমবাৰ চাবলৈ যাব সকলোকে নিমন্ত্ৰণ দিয়া হৈছে দেই হয় হয় যাম যাম 10-11-12 হৰ্চ ৰাইডিং তাৰপিছত নৌকা যাত্ৰা তাৰপিছত বাকীটো আৰু খাদ্য সম্ভাৰ জনগোষ্ঠী আহি সকলোৱে হয় ফিলবাৰী আমি কোৰাছ আজি গালোঁ ফাইনেল আছিলে এইকেইদিনটো আগৰকেইদিন আমি প্ৰেক্টিছলৈ আহিছিলোঁ আজি আমি কোৰাছ গালোঁ গোৱাৰ কাৰণে আমাৰ সকলোকে দিয়া হৈছে আৰু আপোনালোকক সকলোকে দেখুৱাইছোঁ নয়নমণি বাইদেউ আমাৰ সম্পাদিকা নয়নমণি বাইদেউ স্মাৰক পাই বহুত ভাল লাগিছে নহয় জানো বৰ ধুনীয়া সমস্যা আছে সেইবোৰ আলোকপাত কৰা হৈছে তেওঁলোকে আমাৰ এখন ধুনীয়া স্মাৰক দিছে
ধন্যবাদ।